গাঁৱত নচলা হ'ল গাড়ী মটৰ। নমস্কাৰ বন্ধুসকল, আজি আন এক ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি মই মোৰ লগৰ বন্ধু এজন ওচৰলৈ যাম। তো তেখেত এজন ভাল গায়ক হিচাপে পৰিচিত। তেখেতৰ নতুন গীতো ওলাইছে, মাঘত ওলাইছে, 1 মাঘ তাৰিখে। তো কোন হয় সেই মোৰ বন্ধুজন, বলক দেখুৱাম মই আজি মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তেখেতৰ গীতটি মই মোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে গীতটি শুনিব। অঞ্জুমণি 2021 বুলি আছে। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই আহি পাই গ'লোঁ। তো এইজনে হৈছে সেইজন বিশেষ ব্যক্তি। নমস্কাৰ, মই ৰংকিত নাথ। আজি আমাৰ ঘৰৰ ওচৰৰে মহেন্দ্ৰ শইকীয়া ইউটিউব চেনেলটোৰ নাম কি আছে? MM শইকীয়া ব্লগছ। আজি মোৰ বিষয়ে অকণমান আপোনালোকক জনাবলৈ আহিছে। চ' বহুত ধন্যবাদ দিছোঁ তোমাক। আৰু তেখেতৰ ইউটিউব চেনেলটোক আপোনালোকে যিমান পাৰে আগুৱাই নিয়াত সহায় কৰক, ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যিমান পাৰে। বাকীখিনি মানে কেনেকৈ কি আৰম্ভ হ'ল এইটো তোমাৰ ধৰি লোৱা গানৰ, এতিয়া তুমি গানো গাইছা, গানো আছে। মই মাঘৰ বিহুৰ 1 তাৰিখে মোৰ অঞ্জুমণি গীত এটি মুক্তি কৰি দিছিলোঁ। এতিয়ালৈকে ভিডিঅ'টো কৰা হোৱা নাই বাৰু। মোৰ লগত গান গোৱা ছোৱালীজনী আমাৰ সৰু পথাৰৰে বাৰু, আকাংক্ষা মহন্ত। আৰু মই কৰিছিলোঁ আমাৰ ব্ৰিজ ষ্টুডিঅ' যোৰহাটত কৰিলোঁ গানটো। ভালে হৈছে বাৰু, যোনে শুনিছে ভালে হৈছে বুলি কৈছে গানটো। আৰু নেক্সট কিছুমান নতুন গান চেষ্টা কৰি আছোঁ, লিখি আছোঁ। আৰু বাকী ৰাইজৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ সহায় সহযোগিতা লাগিব, সদায় মৰম দিব। চেষ্টা কৰি আছোঁ আৰু আগলৈ আগবাঢ়ি যাবলৈ। সেয়াই আৰু এনেই আৰু ধৰি লোৱা ঘৰত কোন কেনেকৈ আছে, আৰু ঘৰত ছাপোৰ্ট কৰে নে নকৰে? ঘৰত ছাপোৰ্ট কৰে। মোৰ ঘৰত মোৰ মিছেছ আছে, মোৰ ল'ৰা এটা আছে, বাকী মা দেউতা সকলোৱে আছে। চবে ছাপোৰ্ট কৰি আহিছে মোক আজিলৈকে গানত, সেইকাৰণে পাৰিছোঁ বাৰু সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে। আৰু ধৰি লোৱা মোৰ যিবিলাক বন্ধু আছে, মোৰ বহুত ভাল বন্ধু, ঘৰৰ ওচৰৰে বহুত ছাপোৰ্ট কৰে মোৰ গানক লৈ। আৰু ঘৰৰ ওচৰত 2জনমান মোৰ ভাল বন্ধু আছে, তেওঁলোকে বহুত মোক ছাপোৰ্ট কৰে মোৰ গানবিলাকত। চ' তেওঁলোককো মই থেংকছ জনাইছোঁ ইয়াত ভিডিঅ'টোৰ দ্বাৰাই। সেয়া আৰু এইবাৰতো বিহুত বাৰু লকডাউন নাই, তো বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে বাৰু তোমাৰ গানৰ বিষয়ে? প্ৰস্তুতি এইবাৰ কোনো ষ্টেজ প্ৰগ্ৰামৰ মই একো প্ৰস্তুতি কৰা নাই, কিন্তু গাঁৱৰ বিহু ৰিহাৰ্চেল হৈ গ'ল। আজি 15-20 দিনৰ ৰিহাৰ্চেল কৰিলোঁ। ইয়াৰ পিছত যোৱাকালি বিহু হুঁচৰি গালোঁ মন্দিৰত, আজিৰ পৰা আকৌ গাঁৱত বিহু হুঁচৰি হ'ব। চ' লাগি আছোঁ আৰু গাঁৱতে তেনেকৈ। আৰু নেক্সট চেষ্টা কিছুমান নতুন গানৰ সৃষ্টিও কৰিম বুলি ভাবি আছোঁ। আৰু তুমি যে গানটো গাইছা, সেইটো অকণমান আমাৰ দৰ্শকসকলৰ আগত গুণগুণাই দিয়া। নিশ্চয়। ছোৱালীজনীৰ পৰাই গাই দিছোঁ। প্ৰথমৰ ছোৱালীখিনিও অকণমান গুণগুণাইছোঁ, গানটো য'ৰ পৰা আৰম্ভ হয় আৰু। বসন্তৰে ফুল খোপাত গুজি ঘূৰি ফুৰো আমি নাচি বাগি, মন কুমলীয়া গাঁৱৰ ছোৱালী। নিবিচাৰো ডিঙিত সোণৰ মণি, বুকুত মৰম যদি দিয়া তুমি, হ'ব পাৰিম তোমাৰ জীৱন লগৰী। হৈ থাকিম তোমাৰ জীৱন লগৰী। চিপ চিপ বৰষুণৰ বতৰ, গাঁৱত নচলা হ'ল গাড়ী মটৰ। জেকা জেকা জানা বিহুৰ তলি হ'ল, অঞ্জুমণিক নেদেখা বহুত দিনেই হ'ল, অঞ্জুমণিক নেদেখা বহুত দিনেই হ'ল। মাঘৰে পহিলাত আগোপাক পঠামে তোমাক সুধিবলৈ,
লাগিছে। তুমি নিজে লিখিছা নে? লিৰিক্সটো সম্পূৰ্ণ মোৰ, মানে ছোৱালী গোৱা মই মানে সম্পূৰ্ণ গানো লিৰিক্সটো মই লিখা, কথাবোৰ সম্পূৰ্ণ মোৰে বাৰু। বাকী মিউজিকটো বাৰু আমাৰ এই সৰুপথাৰৰ মোৰ লগৰ এজন কৰিছে। বাকী বৰপথাৰ এজন মোৰ খুব ভাল বন্ধু কিশোৰ গুৰুং বুলি, তেওঁ গোটেইখিনি দায়িত্ব লৈ কৰি দিছে গানটো, তেখেতকো এই হিচাপত ধন্যবাদ জনাইছোঁ। সেয়াই আৰু মোৰ গানটো। ঠিকে আছে, ভাল লাগিছে শুনি। মই গানটো শুনিছোঁ আকৌ, ভালে লাগিছে। আৰু মানে নতুন গান কিবা প্ৰস্তুতি চলাই আছা নেকি? মই সেই গানটো যেতিয়া আৰম্ভ কৰিছিলোঁ, লগতে আৰু এটা গীত মই লিখিছোঁ, সেই গীতটো গোৱা হোৱা নাই। অকণমান গুণগুণাই দিয়া আজি। অকণমান গুণগুণাই দিছোঁ গীতটো। ঐ আঘোণৰ পথাৰৰ শুৱনি জানৈ সোণোৱালী ধাননি, ঐ বহাগত আহঁতৰ তলৰ শুৱনি তুমি মোৰে নাচনি, বুকুত সাহসৰ গাঁঠি মাৰি ক'বলৈ মন যায় হিয়া খুলি, মই যে তোমাক ভালে পাম, মই যে তোমাক ভালে পাম বুলি, ঐ মই যে তোমাক ভালে পাম, মই যে তোমাক ভালে পাম বুলি। সম্পূৰ্ণকৈ গাইছোঁ আৰু চিঙিকৈ ৰাখিব লাগিব। এইটো বিহুবৰীয়া হ'ব। বিহুবৰীয়া গীত হ'ব এইটো। যিমান পাৰোঁ সোনকালে চেষ্টা এটা কৰি আছোঁ। লাগে আমাকো লাগে। বাকী আপোনালোকৰ আশীৰ্বাদ মৰম লাগিব, সকলোৰে সহায়হস্ত লাগিব। এয়া আৰু আপোনালোকে বহুত ধন্যবাদ দিছোঁ। গানটো মোৰ আগৰ গানটো বহুত মৰম দিছে আপোনালোকে, মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু আমাৰ মহেন্দ্ৰ শইকীয়া ইউটিউব চেনেলটো যিমান পাৰে আপোনালোকে আগুৱাই নিয়াত সহায় কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ধন্যবাদ।